বেক টু মাই ইউটিউব চেনেল অসম পলব। আশা কৰোঁ সকলো ভালে আছে। আপোনালোকৰ আশীৰ্বাদতে ময়ো জীয়াই আছোঁ বৰ্তমান। আজি এই ব্লগটো মানে অলপ ওলাই আহিছোঁ বাগান ফালে, ত' তাৰ ওপৰতে হ'ব। ত' আমাৰ এইটো পিছফালে আছে, এইটো পাতঘৰ বুলি কয়। ত' ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই দোস্তটো আজি মানে ৰ'দটো টামান দিছে আৰু তাৰ কাৰণে মানে দেখিছে নাই ৰ'দ ইমান দূৰ আহিছোঁ মানে ভাগৰ লাগিছে। তো এজোপা গছজোপা আছে, গছজোপা তলতে ৰখিছোঁ অলপ ছাঁ লৈ পানি অলপমান জীয়াই খটাই লওঁ, তাৰপিছত আগলৈ যাম। কি ধুনীয়া পৰিৱেশ চাওকচোন, কিন্তু ৰ'দ দি আছে আৰু ব'লক আগলৈ দেখাই আছোঁ। গাইছ, এতিয়া আমি আহি পাই গ'লোহি, মানে কমেও 3 কিলোমিটাৰ 3.5 কিলোমিটাৰমান আহিলোঁ। ইমানেই ৰ'দ মাৰিছে মানে আগবাঢ়ি যাবই পৰা নাই। তাতে গেঞ্জিও পিন্ধি আহিলোঁ, ছাতিও নাই, একো নানিলোঁ যেন। তো ইমান ৰ'দত দেখাব চেষ্টা কৰিছোঁ, তাৰ কাৰণেতো এটা লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব পাৰে আৰু। গম পাইছে বৰ্তমান কিমান গৰম মাৰি আছে। সেয়া দেখিছে নাই ইমান ৰ'দ দি আছে। এইডোখৰত এডাল পাইপ আছে, সেইডালতে বহিছোঁ বৰ্তমান আহি পিনি গৰমত। তো ব'লক আগলৈ যিমান পাৰোঁ দেখাই থাকোঁ। এতিয়া বৰ্তমান আহিয়ে আছোঁ, ঘামি কৰি অৱস্থা নাইকিয়া হৈ গৈছোঁ। ব'লক আগলৈ গৈ থাকোঁ। দেখিছেনে আমি এতিয়া মানে য'ত আছোঁ এই গোটেই বাগান। ইয়াত মানে এয়া দেখিব পাইছে বাগান, ইয়াত মানে এই পাতবোৰ ছিঙি পানি এইবোৰ পৰা বনোৱা হয় চাহপাত। এইবোৰ দেখিছেনে গোটেই বাগান মানে এই গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰাই বাগানে বেছি দেখিব পাইছে। চাৰিওফালে বাগান মানে আপোনাৰ চকুৱে নমনেগৈ, মানে ইমানেই বাগান আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত। এতিয়া মই যোনডোখৰত আছোঁ মানে এইখন জেগাকণ কয় বৰ্তমান ঢলাগুৰি ই বুলি কয়। এটা ব'লক আগলৈ গৈ থাকোঁ, দেখাই থাকোঁ ভিডিঅ'সমূহ চাই থাকক। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। কিছুমান মানুহ আছে যে আমাক ছাপোৰ্ট নকৰে, কাৰণ আমি ল'ৰা যেন, ইমান দেখিবও ধুনীয়া নহয়। ত' ছোৱালী হোৱাহেঁতেন অলপ ধুনীয়া হোৱা হ'লে ছাপোৰ্ট কৰিলে হয় চাগে। তোৰ বনাইছোঁ তেওঁ বুলি আপোনালোকক দেখাই থাকিম। তোৰ অলপ মৰম আৰু সাহসটো দিব, তেতিয়ানে আগবাঢ়ি যাবলৈ অলপ সাহস পাম। তো মৰম দিলে অলপ নিজকে মানে ভাল লাগিব। তো আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে। লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। তো বাই গাইজ।